আমাৰ ভুলৰ কাৰণে আমি জীৱনত দুখ কষ্ট ভুগিব লগা হয় আৰু বাৰে বাৰে বিপদত পৰিব লগা হয়। এতিয়া আমাৰ ভুলটোনো হয় কি? আমাৰ ভুলটো হৈছে যে আমি নিজৰ মনটো, নিজৰ ইন্দ্ৰিয়, নিজৰ বুদ্ধি কন্ট্ৰোল কৰিব নোৱাৰো, যাৰ বাবে আমি বাৰে বাৰে বিপদত পৰিব লগা হয়। এতিয়া ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভাগৱত গীতাত কি কৈছে জানেনে? তেওঁ কৈছে যে নিজৰ মন, ইন্দ্ৰিয়, বুদ্ধি কন্ট্ৰোল কৰাটো ইমান সহজ নহয়, হয় সেইটো, কিন্তু কঠিনো নহয় বুলি তেওঁ কৈছে। তেওঁ কৈছে যে আমি যদি এইটো অভ্যাসত পৰিণত কৰো, তেনেহলে আমি আমাৰ নিজৰ মন, ইন্দ্ৰিয়, বুদ্ধি কন্ট্ৰোল কৰিব পাৰিম বুলি তেওঁ কৈছে। আৰু তেওঁ এইটোও কৈছে যে সেইজন ব্যক্তিয়ে হেনো অতি সহজে নিজৰ মন, নিজৰ ইন্দ্ৰিয়, নিজৰ বুদ্ধি কন্ট্ৰোল কৰিব পাৰে, যি আপোনাৰ প্ৰকৃত মনৰ পৰা ভগৱান শ্ৰীকৃষ্ণক বিশ্বাস কৰে, প্ৰকৃত মনৰ পৰা তেখেতক প্ৰাৰ্থনা কৰে আৰু নিজকে তেখেতক সমৰ্পণ কৰি দিয়ে। সেইজন ব্যক্তিয়ে হেনো অতি সহজে নিজৰ মনটো, নিজৰ ইন্দ্ৰিয় আৰু নিজৰ বুদ্ধিবোৰ কন্ট্ৰোল কৰিব পাৰে বুলি তেওঁ কৈছে।